অসমৰ জনপ্ৰিয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মাই অতি জৰুৰীভাৱে অসমবাসী ৰাইজক হাতজোৰ কৰি সহায় কৰিবলৈ অনুৰোধ জনাইছে। কিয়নো এগৰাকী ৰোগীক সুস্থ কৰিবৰ বাবে আপোনালোকৰ অলপমান সহায়ৰ খুবেই প্ৰয়োজন হৈছে। আৰু ফেচবুকৰ জৰিয়তে শ্যামন্তিকা শৰ্মাই এনেদৰে লিখিছে, দুখৰ লগৰী হওক, মানুহজনক জীৱন দান কৰক। মানুহজনৰ নাম চক্ৰধৰ কলিতা। তেওঁৰ ঘৰ পাঠশালাৰ বজালিত। মানুহজন বহুত দুখীয়া ঘৰৰ হয়। তেওঁৰ লিভাৰ বেয়া হৈছে। বৰ্তমান তেওঁ গুৱাহাটী নেমকেয়াৰ হস্পিটেলত 7 দিন ধৰি চিকিৎসাধীন হৈ আছে। চিকিৎসাৰ বাবে বহুত টকাৰ প্ৰয়োজন হৈছে। পৰিয়ালৰ আৰ্থিক অৱস্থা ইমান ভাল নহয়। নিজৰ সামৰ্থ্য অনুযায়ী যিমান পাৰে চিকিৎসা কৰিলে। এতিয়া সিহঁতৰ আৰু সামৰ্থ্য নোহোৱা হৈছে। পৰিয়াল চলোৱা মানুহজন এতিয়া মেডিকেলৰ বিচনাত। এতিয়া সিহঁতে সকলোৰে ওচৰত সহায় হাত বিচাৰিছে। আপোনালোকৰ সামৰ্থ্য অনুযায়ী যিয়ে যিমান পাৰে পৰিয়ালটোক সহায় কৰক। আপোনালোকৰ এটকাই বহুত কামত দিব। সিহঁতৰ মৃত্যুৰ মুখৰ পৰা তেওঁক ৰক্ষা কৰক। সিহঁতৰ মুখত আকৌ হাঁহি বিৰিঙাই দিয়ক। অনুগ্ৰহ কৰি সকলোৱে সহায় কৰক। গতিকে আমাৰ চেনেলৰ ফালৰ পৰাও যিয়ে যেনেকৈ পাৰে অলপমান হ'লেও সহায় কৰক, যাতে আপোনালোকৰ অলপমান সহায়ে হয়তো তেখেতক জীৱন ৰক্ষা কৰিব পাৰে। আৰু ভিডিঅ'টো অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। ধন্যবাদ।